জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আমি এতিয়া যাইছোঁ ভাবেহিলা। আমাৰ কাষতে মানে গো পূজা আছে আজি। গো পূজা বুলি আপোনালোকক দিনতে আচলতে ৰাতি হ'লে ভাল হয়, ৰাতি দেখুৱাব পাৰিলে ভাল হয়, কিন্তু মানে দিনতে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গো পূজা। আমাৰ ইয়াৰ মানে অঞ্চলৰ আশে পাশে থকা তিনিখন ঠাইত হয় গো পূজা, তিনিখন ঠাইত হয় গো পূজা। আপোনালোকক এই তিনিওখন ঠাইতে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে ভিডিঅ'টো। গাইছ, আমি এতিয়া আছোঁ ভাদেহিলাৰ গোপাল মন্দিৰত। অন্যবাৰৰ দৰে এইবাৰ ইমান ডাঙৰ হোৱা নাই কৰোণাৰ কাৰণে। চ' আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। এইখন মঞ্চত মানে ফাংচন হ'ব ইয়াত। চ' আপোনালোকে দেখিব পাৰিছে এইখন মঞ্চতে। চ' এইখন মঞ্চ গাইছ, এইখন মঞ্চ। চ' আপোনালোকে আহিব এবাৰ, যদি মানে আমাৰ আমৰিখ গাঁওবাসীৰে মানে বাসিন্দা লোককহে কৈছোঁ, যিহেতু ইমান দূৰৰ পৰা আহিব নোৱাৰিব পাৰে। সেই আমাৰ ইয়াৰে গাঁওবিলাকৰ মানুহবিলাকে আহিব পাৰে, ইয়াতে এনজয় কৰি যাওক আৰু না কি। চ' গাইজ, এই আপোনালোকে দেখিব পাৰিছে মন্দিৰৰ পৰিৱেশ ভিতৰত। ইয়াত চাকি বন্তি মানুহবিলাকে জ্বলাই আছে। চ' গাইজ, এইখিনিয়ে মানে ইয়াত মন্দিৰত মানে এইবিলাক গাইজ আপোনালোকে দেখিব পাৰিছে এইটো মন্দিৰ মানে বেছি দিন হোৱা নাই স্থাপিত হ'বলৈ, মানে নামঘৰটো স্থাপিত হ'বলৈ বেছি দিন হোৱা নাই। কিন্তু সেইটো যি মেইন মন্দিৰটো যি আপোনালোকক আগতে যি দেখুৱাইছোঁ, সেই মন্দিৰটো মোটামুটি এজন খুৰা সুধিলোঁ, খুৰাজনে কৈছে মোটামুটি 80 বছৰমান হৈছে সেইটো মন্দিৰ, মানে 80 বছৰমান হৈছে এইটো মন্দিৰ বনোৱা। চ' ভাবক আপোনালোকে কিমান দিন হৈছে। ত' এইখিনে অলপ ইতিহাসৰ কথা আপোনালোকক অলপ ক'লোঁ, আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আৰু সঠিক নহ'ব পাৰে। ত' আপোনালোকে এই ক'বচোন বলক। ইয়াৰ পৰা গাইজ এতিয়া বিদায় লওঁ, আৰু দেখুৱাবলৈ তেনেকুৱা একো নাই, যিহেতু দিনৰ ভাগত আমি আহিছোঁ। আৰু আপোনালোকক আৰু দুটা মন্দিৰ মানে দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱতে থকা আমৰিখোৱা গাঁৱত। ত' আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, এই দুটা মন্দিৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ, এতিয়া আমি আছোঁ বৰমৃখৰ গোপাল মন্দিৰত। আপোনালোকে দেখিব পাৰিছে ইয়াত দিনত সিমান এটা মানুহ নহয়, ৰাতি হ'লে অলপ দেখিব পাৰিলেহেঁতেন। আৰু যিহেতু কৰোণা চলি আছে, সেইবাবে অলপ সৰুকৈ পাতিছে। চ' আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ। গাইজ, এই মঞ্চখন দেখিব পাৰিছে, ইয়াতে মানে আজি ৰাতি ইয়াত নাটক হ'ব। গাইজ, মানে কি হৈছে, কথাটো হৈছে কপিৰাইট লাগিব, গান দি আছে। গান দিয়াৰ বাবে আপোনালোকক এই মানে ভালকৈ দেখুৱাব পৰা নাই, হ'লেও বেক কেমেৰাৰ পৰা যি পাৰোঁ দেখুৱাইছোঁ। এইখিনিয়ে আৰু ইয়াৰ দেখুৱাবলৈ তেনেকুৱা নাই। ৰাতি হ'লেও ভাল হয়, আপোনালোকে ৰাতি আহিব। যদি ইয়াৰ ওচৰে পাঁজৰে থাকে আপোনালোকে এবাৰ ৰাতি আহিব, ভাল লাগিব। গাইজ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মানে আমাৰ ভকতপাৰা মন্দিৰটো দেখুৱাব নোৱাৰিলোঁ বিশেষ এটা কাৰণৰ বাবে, আৰু ইমান ডাঙৰ হোৱা নাই, তাতে ৰাস্তাৰ কাম চলি আছে বাবে। তো সেইকাৰণে বেছি দেখুৱাব যি পাৰিলোঁ দেখুৱালোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, মানে যিমান দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, আৰু লগতে এটা ছাবস্ক্ৰাইবটো কৰিবই, আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম।